হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অন্য এটা ভিডিঅ'। এইটো হ'ল এটা যন্ত্ৰ, কণীৰ পৰা পোৱালি ওলোৱা যন্ত্ৰ। ইয়াক ইনকিউবেটৰ বুলি কোৱা হয়। কি আচৰিত নহয়নে? কাৰেণ্টৰ সহায়ত ইয়াৰ পৰা পোৱালি ওলায়। মই আপোনালোকক খুলি দেখাই দিছোঁ। এই যন্ত্ৰটো ঘৰতে বনোৱা হৈছে। এয়া নতুনকৈ পোৱালি ওলাইছে। এয়া পোৱালি ওলোৱা আজি এদিনহে হৈছে। ইয়াত এটা লাইট দিয়া হয় আৰু পানীও অকণমান দিয়া হৈছে। এয়া দেখিছে, এইটো ফুট দি আছে কণীটো। এইবিলাক হাঁহ কণী দি থৈ দিয়া হৈছে ছাইডত, আৰু এইকেইটা কুকুৰা কণী। কুকুৰা কণী ওলাবলৈ প্ৰায় 22 দিন লাগে, আৰু হাঁহ কণীবিলাক ওলাবলৈ প্ৰায় এমাহেই লাগে। কুকুৰা কণীকেইটাৰ পৰা পোৱালি আগতীয়াকৈ ওলাইছে, যিহেতু কম সময় লাগে। এইয়া চাওক, এইবোৰে পোৱালি যিবোৰ ইনকিউবেটৰটোৰ পৰা ওলাইছে। এইয়া দেখিছেনে? ইহঁতক সম্পূৰ্ণ তাপ দি ৰাখিব লাগিব, যিহেতু এই পোৱালিবিলাক কাৰেণ্টৰ দ্বাৰা ওলাইছে। ইহঁতক খাবৰ কাৰণে দানা দি থৈ দিয়া হৈছে, আৰু ফিডাৰত পানীও দি থৈ দিয়া হৈছে। এয়া পোৱালিবোৰ ষ্ট্ৰং হয়। ঠিক আছে, আপোনালোকে পোৱালিবিলাক চালে, আৰু চাই লৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।